আমি ডিব্ৰুগড়ৰ পৰা উৰা মাৰি এতিয়া আমি দিল্লীত পৰিলোহি। দিল্লী এয়াৰপৰ্টত বৰ্তমান এতিয়া আমি এখন বাছেৰে মানালী গৈ আছোঁ। अभी टाइम कितना हुआ है? रात के 2 बजने वाले हैं। रात के 2 बजने वाले हैं। এতিয়া 2টা বজাত আমাক ইয়াত ৰাতি ৰখাই দিছে খাবৰ কাৰণে কিবা। তো আমি দিল্লীতে খাই অহা বৰ্তমান একো নাখালোঁ, আমি অকল ক'ল্ড ড্ৰিংকছে খালোঁ। নেক্সট ডে গুড মৰ্ণিং। এতিয়া গৈ আমি মানালী পোৱাগৈ নাই, বৰ্তমান গৈ আছোঁ। वेलकम टू मनाली। बर्तमान आम इतना मनाली এখন হোটেলৰ পৰা এতিয়া আমি ওলাই বৰ্তমান আমি গৈ আছোঁ এটা মন্দিৰলৈ। বলক আগলৈ গৈ থাকোঁ আমি। फोटो तुलियो पड़ेगी। हां काम नहीं दिखाना। हां जी नहीं कर पा रहा। ए टाइट पकड़ बस टाइट। नहीं बीच में फोटो पकड़ने से कितना लेता है? 30 रुपए टाइट ऐसा बस ये दवाई है इसकी टाइट। मांगो देखिए ये ये ड्रेस को क्या बोलते हैं? इसको हाँ? इसको पट्टू बोलते हैं। पट्टू। हां ये जेंट्स वाला है। हाँ हाँ। बाजी उधर देखिए, उधर आइए। हम ऊपर ऐसे करके आओ ना मैं करता हूँ लोग। इधर से खोल के मारो। এইটোৱে হৈছে সেইটো যিটো মানালীৰ হাডিম্বা দেৱী টেম্পল বুলি কোৱা হয়। অলপ মানালীত অলপ বজাৰ কৰা হৈছে যিটি ঘৰৰ মানুহৰ কাৰণে। কেনেকুৱা লাগিছে তুমি মানালীলৈ আহি? ভালে লাগিছে। এই টপিটো মানালীলৈ ল'লা? হয়। এক্সপিৰিয়েঞ্চ এনেই কেনেকুৱা পাইছা? এক্সপিৰিয়েঞ্চ ভালে পাইছোঁ। কিবা উশাহ নিশাহ প্ৰব্লেম? নিশা এতিয়ালৈকে তেনেকৈ একো হোৱা নাই। তেনেকৈ একো হোৱা নাই ন? ঠিকে আছে। এতিয়া আমাৰ ফুল ডেষ্টিনেশ্যন হৈছে ক'ত? পেংগং লেক। হয়, পেংগং লেকলৈকে যাওঁ যিমান পাৰোঁ। লাষ্ট মানে আমাৰ সেইটোৱে লাষ্ট মানে ট্ৰেভেল পেংগংলৈকে হ'ব। তাৰপিছত লেট আহি ৰিটাৰ্ণ গুচি যাম দিল্লী 2 দিন। Six 38 হৈছে। গুড মৰ্ণিং। আজি হৈছে 3 তাৰিখ। আজি আমি মানালী হোটেলৰ পৰা ওলাই যাম। তাৰপিছত আমি ক'লৈ যাম আজি? জিস্পা ৰেডি হৈছে। এজন ব্যক্তি শুই আছে, এতিয়া উঠিব হোৱা নাই। আৰু ওপৰত 3জন আছে। বৰ্তমান আমি এখন হোটেলতে আছিলোঁ কালি মানালীৰ। अभी हम ये अंकुल के साथ जाएगा ना अंकुल? हाय बोल दीजिए। এতিয়া আমি বৰ্তমান মানালী হোটেল এৰি পিনে এতিয়া আমি জিস্পালৈ ভ্ৰমণ কৰিছোঁ। জিস্পালৈ ওলাই গৈছোঁ আমি গোটেইকেইজন এতিয়া। তো এইটো ভিডিঅ' আজি ইয়াতে সামৰণি মাৰিছোঁ।
নেক্সট ভিডিঅ' জিস্পা লৈ আমি আকৌ আহি আছোঁ নতুন আশাৰ সৈতে লগ পাম।